हेलो बंधुসকল আসসালামু আলাইকুম আশা কৰো আপোনালোকে ভালে আছে। তো আজি নতুন ব্লগ ভিডিও লৈ আহিলো। তো আজি মোৰ পিছত ভাতিজা আছে, তো আমি দুয়োটাই যাই আছো। আমাৰ মোবাইলটো বেয়া হৈছে, তো আগৰ যেটো ভিভো মোবাইল আছিল, তো হেডফোনটো নাপায়। তো এই যে এইটো চাওক, হেডফোনটো নাপায়। তো আমি জামলাই বজাৰত যাই আছো, ফ্ৰেণ্ডৰ এটা দোকান আছে, তো যাই আছো তাত। তো মোবাইলটো ঠিক কৰি আনো। তো ব্লগ মোৰ লগত। তো আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল আমি যাই আছোঁ লাহে লাহে। তো বৰ্তমান পিজোপাৰাত আছোঁ। এইটো পিজোপাৰা গাঁও হয়। চাওক আপোনালোকে চাওক। তো বন্ধুসকল বৰ্তমান মই জামলাই ব্ৰিজৰ ওপৰত আছোঁ। তো এইটো ব্ৰিজ চাওক, তো ভিউ চাওক। তো ভিউ দেখুৱাই আছে আপোনালোকক। তো সন্মুখতে জামলাই বজাৰ। তো বন্ধুসকল জামলাই বজাৰত সোমালোঁ, দোকানটো খুলিছে। তো যাই চাওক কি হয়। সন্মুখতে আনটো ফ্ৰেণ্ডৰ। তো বন্ধুসকল ফাইনেলি আমাৰ ফ্ৰেণ্ডৰ দোকানটো পালোঁ। তো চাওক ফ্ৰেণ্ডটো কি কৰি আছে, কাম কৰি আছে চাগে। তো বন্ধুসকল ফাইনেলি মোৰ মোবাইলটো দিলোঁ, খুলি আছে চাওক। তো বন্ধুসকল চাওক, এইটো বেয়া হৈছে। তো এইটো চেঞ্জ কৰিব লাগিব। কি কয় এইটো? CC বোৰ্ড। তো বেয়া হৈছে হেডফোনটো, কিন্তু CC বোৰ্ড গোটেইখিনি বদলাব লাগে। তো চাই আছে না নাই। মোৰ মোবাইলটো বেয়াই হৈ গ'ল, কাম নহ'ল। তো পাৰ্চটো নাই, উপায় নাই, ঘৰত যাওঁ। তো মোবাইলটো বহুত পুৰণা, তো পাৰ্চটো নাই, উপায় নাই। প্ৰায় 4-5 বছৰমান হৈছে। তো বহুত আগৰ মোবাইল। তো বন্ধুসকল আমি ঘৰত যাই আছোঁ। তো মোবাইলটো ঠিক নহ'ল, বহুত আগৰ মোবাইল, 55,000 ঘূৰি আহিব লগা। সন্মুখতে দেৱালীৰ ফাংচন চলি আছে। তো কেইটামান দৃশ্য দেখাম আপোনালোকক। তো ৰাতি ফাংচন হ'ব।
জিলাপি কিমান কেক না 40 টাকা কম নাই দিয়কচোন এক পোৱা বন্ধুসকল সন্ধিয়া হৈছে তো কেমেৰাৰ ভিউটো অলপ বেয়া হৈ আছে তো আমি জিলাপি খাই আছোঁ তো 2 মিনিটৰ কাৰণে পাৰ কাৰ্টনৰ নাওটো নাপালোঁ তো 1 ঘণ্টা ৱেইট কৰিব লাগিব ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে তো আজিৰ কাৰণে এইখিনি তো ব্লগ ভিডিঅ'টো যদি ভাল লাগে তো কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে এইখিনি ধন্যবাদ আসসালামু আলাইকুম